নুপুৰ আহিলি পূজাৰ বজাৰ কৰিবলৈ গৈছিলি তই যে বজাৰ গৈছ সেইটো কথা মই গমেই নাপাওঁ কাজলৰ মুখৰ পৰাহে গম পাইছোঁ তইতো মোক কথাটো কোৱাই নাই নুপুৰ তই বহুত সাংঘাতিক ছোৱালী হয় তই যে বজাৰলৈ যাবি সেইটো কথা মোক ক'ব পাৰ কোৱা হ'লে মই তোৰ লগত গ'লোঁ হয় কিন্তু তই অকলে গুচি গ'লি নুপুৰ তইতো কৈছিলি পূজাৰ বজাৰটো কৰিবলৈ নাযাওঁ তেতিয়াহ'লে আজি কিয় গ'লি মই তোক বহুত বেয়া পাইছোঁ মই সেইটোক বেষ্ট ফ্ৰেণ্ড বুলি ভাবোঁ তই মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি নাভাবই আৰে নন্দিনী তই যে মোৰ ওপৰত ইমানকৈ খং কৰিছ মইনো কি ভুল কৰিলোঁ তই মিছাতে খং নকৰিবিচোন তই যেনেকুৱা ভাবিছ তেনেকুৱা একো নহয় চা মই তোৰ কথাটো কম বুলিয়ে ভাবিছিলোঁ কিন্তু সময় নহ'ল আৰু মই আজি নিজৰ কাৰণে কিবা কিনিবলৈ যোৱা নাছিলোঁ নহয় মই আজি বজাৰলৈ বছৰৰ লগত গৈছিলোঁ বছৰ হেল্প কৰিবলৈ কাৰণ মই আৰু শিখা বছৰ এছিষ্টেণ্ট হয় বুজিলি বাৰু বাদ দে সেইবোৰ তোক যে আৰু এটা কথা ক'বলৈ আছে আজি মোক বছে লেহেংগা গিফ্ট কৰিছে পূজাৰ গিফ্ট মোৰ যে মনটো বহুত ভাল লাগিছে মোৰ অৱশ্যে ল'বলৈ মন নাছিল কিন্তু নলওঁ বুলি কোৱাত বছে বহুত খং কৰিলে সেইটো কাৰণে লৈ ল'লোঁ লেহেংগাযোৰ যে বহুত ধুনীয়া তই নাচাওঁ নেকি ব'ল ৰুমলৈ যাওঁ তোক দেখুৱাবই আকৌ লেহেংগাযোৰ মোৰ যে পিন্ধোৱে লাগিছে পূজা চাবলৈ গ'লে কি পিন্ধো সেইটোহে ভাবি পোৱা নাই এফালে বসুন্ধৰা মেমে চালৱাৰ গিফ্ট কৰিলে আৰু আজি বছে মোক লেহেংগা গিফ্ট কৰিছে ব'ল ৰুমলৈ যাওঁ সোনকালে কি নুপুৰ তই তোৰ বছৰৰ লগত বজাৰলৈ গৈছিলি বছৰ হেল্প কৰিবলৈ আৰু বছে তোক পূজা বুলি লেহেংগা গিফ্ট কৰিছে ৱাও নুপুৰ তোৰ বছক কিন্তু মানিব লাগিব তোৰ বছ সঁচাকৈ এজন ভাল মানুহ তোক ইমান বেছি মৰম কৰে তই কিন্তু সঁচাকৈ বহুত লাকি হয় নুপুৰ সঁচা কথা ক'বলৈ গ'লে মোৰ কিন্তু তোৰ ওপৰত বহুত হিংসা হৈছে ৱাহ নুপুৰ এয়া মই কি শুনিছোঁ তোৰ বছে তোক লেহেংগা গিফ্ট কৰিছে ৱাও এয়াচোন খুব ভাল কথা ভালেই দে এইবাৰ তই পূজা ফুৰিবলৈ গ'লে লেহেংগা পিন্ধি যাবি পিছে তই কাৰ লগত পূজা চাম বুলি ভাবিছ আমাৰ লগত নে বছৰৰ লগত নুপুৰ তই যে আমাৰ লগতে পূজা চাব লাগিব দেই নহ'লে আমিতো বহুত বেয়া পাম মোৰ যে কথাটো শুনিয়েই ভাল লাগিছে তহঁতি সদায় এনেকৈয়ে থাকিবি নন্দিনী নুপুৰৰ ওপৰত তোমাৰ হিংসা কিয় হৈছে সেইটো কোৱাচোন পেৰুচাই নুপুৰক ভাল পায় সেইটো কাৰণেহে ইমান ধুনীয়া গিফ্ট দিছে মোৰ যে বহুত ভাল লাগিছে নুপুৰ মই কি বিচাৰোঁ জান তই আৰু তোৰ বছ সদায় একেলগে থাকিব লাগে অ' জিয়া তুমি কি ভাবিছা মই নুপুৰৰ ওপৰত সঁচাকৈ হিংসা কৰিছোঁ মই ধেমালিহে কৰিছোঁ নুপুৰক কাৰণ নুপুৰ মোৰ বেষ্ট ফ্ৰেণ্ড হয় জিয়া বুজিলা বছে মোক ভাল পায় বুলি তই কেনেকৈ জানিলি বছে মোক এইটো কথা কেতিয়াও কোৱা নাই আৰু কেতিয়াও নকয় কাৰণ বছে মোক ভাল নাপায় মোৰ কামবোৰহে ভাল পায় সেইটো কাৰণে চাগে পূজা বুলি লেহেংগা গিফ্ট কৰিছে আমাৰ মাজত ভাল পোৱা কেতিয়াও হ'ব নোৱাৰে কাৰণ পীয়ুষ কাকতি মোৰ বছ হয় আৰু মই পীয়ুষ কাকতিৰ এমপ্লয়ী হয় বুজিলি হ'ব দে এতিয়া মোৰ বহুত ভাগৰ লাগিছে অলপ আৰাম কৰি লওঁগৈ তাতে আজি পূজা চাবলৈ যাব লাগিব নহয় আজি সোনকালে ৰেডি হ'বি দেই অলপ সোনকালে ওলাই যাম তেতিয়াহে ভালকৈ ফুৰিব পাৰিম নুপুৰহঁত কেতিয়া আহিব জানো সোনকালে আহিলেই হয় তেতিয়া সোনকালে ওলাই যাব পাৰিম আজি ভালকৈ পূজা ফুৰিব লাগিব নুপুৰ যে আজি আমাৰ লগত পূজা চাবলৈ যাব সেইটো কথাটো দিশা আৰু পীয়ুষে গমেই নাপায় সিহঁতৰ কথাটো মই এতিয়াই ক'ব লাগিব ভণ্টিটো ওলাই হ'ল নাই সোনকালে কৰ নহ'লে দেৰি হ'ব নহয় অ' মা তুমি ৰুমতে আছানে ৰেডি হ'লা নাই সোনকালে কৰা দেই আমি আজি সোনকালে যাম বুলি কৈছিলোঁ নহয় দেৰিকৈ গ'লে মানে ভালেই নালাগিব মা কি কৰি আছা ওলাই হ'লনে তোমাৰ ৱাও মা এয়া মই কি দেখিছোঁ তোমাক আজি ইমান ধুনীয়া লাগিছে ভালেই দিয়া তুমি মোৰ মা হয় ধুনীয়া লাগিব হয় নাই মা আজি সোনকালে যাম দেই ৰ'বা পীয়ুষ মোৰ ওলাই হৈ গ'ল কিন্তু দিশাৰ ওলাই হ'ল নাই তাইক ওলাই ল'বলৈ দিয়া তাৰপিছত যাম শুনাচোন পীয়ুষ তোমালোকক মোৰ কথা এটা ক'বলৈ আছে এতিয়াই ক'ব লাগিব নহ'লে আকৌ পিছত ক'লে মানে তোমালোকে মোক খঙেই কৰিবা দাদা মা মোৰ যে ওলাই হৈ গ'ল দেই এতিয়া ৰৈ থাকিব নালাগে ব'লা আমি ওলাই যাওঁ লাকিকো লগ কৰিবলৈ আছে লাকি যে আমাৰ লগতে পূজা চাম বুলি কৈছে হয় নেকি ভালেই হ'ব তেতিয়াহ'লে পূজাত এনেও এগালমান মানুহ হ'লে ফুৰিয়েই ভাল লাগে পীয়ুষ দিশা শুনাচোন তোমালোকক মোৰ কথা এটা ক'বলৈ আছে তোমালোকে আৰু অলপ সময় ৰৈ দিয়া মই মানে কাৰোবাক আমাৰ ঘৰলৈ মাতিছোঁ এইবাৰ আমি অকলে পূজা চাবলৈ নাযাওঁ নহয় আমাৰ লগত আৰু কোনোবা যাব সেইটো কাৰণে আৰু অলপ সময় ৰৈ দিয়াচোন তাৰপিছত ওলাই যাম তুমি এইবোৰ কি কৈছা
পূজা চাবলৈ আমাৰ লগত আৰু কোনোবা যাব? কিন্তু কোন যাব? আৰু তুমি আমাৰ ঘৰলৈ কাক মাতিছা? অ' মা, তুমি কি কৈছা? মই হ'লে একো বুজি পোৱা নাই। ভালকৈ ৰ'বা কোৱা। কৈ আছোঁ। পীয়ুষ, দিশা, আমাৰ লগত পূজা চাবলৈ নুপুৰ যাব। মই মাতিছোঁ নুপুৰক। আৰু অকল নুপুৰ বুলিয়েই নহয়, ববিতা খুৰীহঁতক এইবাৰ মই আমাৰ লগতেই পূজা চাবলৈ কৈছোঁ। আৰু ভালেই লাগিব, আমি গোটেইবোৰ একেলগে পূজা চাবলৈ যাম। নুপুৰ, আমি সঁচাকৈ এইবাৰ বসুন্ধৰা মেমহঁতৰ লগত পূজা চাম? মোৰ যে বিশ্বাস হোৱা নাই। আমিতো প্ৰত্যেক বছৰে অকলেই যাওঁ। এইবাৰ কিন্তু পূজা চাই বেছিকৈ ভাল লাগিব, কাৰণ তোৰ লগত তোৰ বছ থাকিব যে। কি ডাঙৰ কথা। বসুন্ধৰা মেম পীয়ুষ কাকতিৰ মা হয়, আৰু নুপুৰ পীয়ুষ কাকতিৰ এমপ্লয় হয়। এতিয়া বসুন্ধৰা মেমে নুপুৰক পূজা চাবলৈ লগ ধৰিছে যেতিয়া তাইতো মানা কৰিব নোৱাৰে। সেইটো কাৰণেহে যাবলৈ ওলাইছে, হয় নাই নুপুৰ? আৰু তোৰ লগতে আমিবোৰো যাম। আজি সঁচাকৈ বহুত ভাল লাগিব। ঐ, আজি কিন্তু আমি সোনকালে নাহোঁ দেই। ভালকৈ পূজা চাম, তাৰপিছত আশ্ৰমলৈ আহিম। হ'ব, ফাৰ্ষ্টে গৈ লওঁচোন, তাৰপিছতহে গম পাম। আৰু এতিয়া যদি আমি এনেকৈ কথাই পাতি থাকোঁ, তেতিয়াহ'লে আমাৰ যোৱাই নহ'ব। গৈও লাভ নাই, কাৰণ দেৰিকৈ গ'লে ভালেই নালাগিব। বৰমা ওলাই হ'ল নাই সুধোগৈ ব'ল। বসুন্ধৰা মেমে অলপ সোনকালে যাবলৈ কৈছিল, এতিয়া দেৰিয়ে হৈছে। বা, আমাৰ ছোৱালীকেইজনীক চিনিয়ে পোৱা নাই মই। ইমান ধুনীয়াকৈ হাতী কাচি ওলাইছ, দেখিয়ে ভাল লাগিছে। অৱশ্যে আজি তহঁতি পূজা চাবলৈ ওলাইছ, সেইটো কাৰণে ষ্টাইলটো কৰিব লাগিব অলপ, হয় নাই? মোক চাচোন, ময়ো আজি ষ্টাইল কৰিছোঁ। ব'ল, আমি গৈ থাকোঁ। অলপ আগত তহঁতৰ বসুন্ধৰা মেমে ফোন কৰিছিল মোক, সোনকালে মাতিছে। সিহঁত ৰৈ আছে হেনো আমাৰ কাৰণে। কি বৰমা, সিহঁত আমাৰ কাৰণে ৰৈ আছে? অঁ, তেতিয়াহ'লে আমাৰচোন দেৰিয়ে হৈছে। ব'লা বৰমা, যাওঁ সোনকালে। নুপুৰ, তই ঠিকেই কৈছিলি, আমাৰ দেৰি হৈছে। সেইটো কাৰণেতো কৈছোঁ, সোনকালে যাওঁ ব'ল। অঁ, আৰু এটা কথা এতিয়াই কৈ দিওঁ তহঁতি পূজা চাবলৈ মোৰ লগত ওলাইছ, সেইটো কাৰণে অকলে নাযাবি কলৈকো, বুজিলি নাই? মোৰ লগতে থাকিবি। মই তহঁতক আজি ভালকৈ পূজা ফুৰাম। কি? নুপুৰ আজি আমাৰ লগত পূজা চাবলৈ যাব? কিন্তু কিয়? তাইক তুমি কিয় মাতিছা আমাৰ লগত পূজা চাবলৈ? মা, নুপুৰ এজনী অনাথ ছোৱালী হয়, সেইটো কথা তুমি পাহৰি গৈছা নেকি? আমি এজনী অনাথ ছোৱালীক আমাৰ লগত পূজা চাবলৈ কেনেকৈ লৈ যাম, তুমি নিজে কোৱাচোন? তাই যদি সঁচাকৈ আমাৰ লগত আজি যায়, তেতিয়া কিন্তু মই তোমালোকৰ লগত নাযাওঁ। মই লাকিৰ লগত যামগৈ, তোমালোকে গৈ থাকিবা সেইজনীৰ লগত। মা, তোমাৰ কেতিয়াবা কি হয় মই বুজি নাপাওঁ। নুপুৰক তোমাৰ কি ভাল লাগে হা? তাই এজনী অনাথ ছোৱালী, তাই হোষ্টেল ডিজাইনাৰ হয়। ভণ্টি, মনে মনে থাক। মই তোক কি কৈছিলোঁ পাহৰি গ'লি নেকি? তই আজিও সেইকেইটা ভুলেই কৰিছ। নুপুৰৰ বিষয়ে একো বেয়াকৈ নকবি। তাই এজনী অনাথ ছোৱালী হয়, সেইটো কথা আমি ভালকৈ জানো। কিন্তু তাই অনাথ হ'ল বুলি মানুহ নহয় নেকি? আৰু নুপুৰ যেনিবা আমাৰ লগত পূজা চাবলৈ যাবই, তাত তোৰ ইমান প্ৰব্লেম কিয় হৈছে? তইতো কৈছিলি নুপুৰৰ লগত তই তেনেকুৱা বিহেভ আৰু কেতিয়াও নকৰ। তেতিয়াহ'লে আজি তোৰ ইমানকৈ খং উঠিছে যে নুপুৰৰ ওপৰত? তোৰ যদি আমাৰ লগত পূজা চাবলৈ যাবলৈ মন নাই, তেতিয়াহ'লে যা, একেই লগতে চাগৈ, আমি তোক একো নকওঁ। কিন্তু নুপুৰৰ বিষয়ে একো নকবি, বুজিলি? বসুন্ধৰা বাইদেউ, পীয়ুষ বাবা, আপোনালোকে চাগে আমাৰ কাৰণে অথনিৰ পৰা ইয়াতেই ৰৈ আছে। বেয়া নাপাব দেই, অলপ দেৰি হৈ গ'ল। ঘৰৰ কামবোৰ শেষ হোৱা নাছিল যে, কামবোৰ শেষ কৰি লগালগ ওলাই আহিছোঁ। ব'লক বসুন্ধৰা বাইদেউ, আমি ওলাই যাওঁ। অঁ মিতালী, ব'লা। নুপুৰ, আহিলা? তোমাক আজি বহুত মৰম লাগিছে। তোমাৰ লগৰকেইজনী আহিছে নহয়, ভালেই হ'ব। আমি গোটেইখিনি আজি একেলগে পূজা চাবলৈ গৈছোঁ, কিমান যে ভাল লাগিব। আজি কিন্তু ভালকৈ ফুৰিম দেই। আৰে, এই চালভাৰযোৰ ক'ৰবাত দেখিছোঁ যেন লাগিছে। ক'ত দেখিছিলোঁ বাৰু? অঁ, মায়ে কিনা চালভাৰযোৰ এনেকুৱাইতো আছিল। তাৰমানে মায়ে এই চালভাৰযোৰ নুপুৰক গিফ্ট কৰিলে, কিন্তু কিয়? অঁ, এয়া মই কি দেখিছোঁ? নুপুৰে পিন্ধা চালভাৰযোৰটো মায়ে লৈছিল, কিন্তু নুপুৰে ক'ত পালে? অঁ, আচল কথাটো মই এতিয়া বুজি পাইছোঁ। এই চালভাৰযোৰ নুপুৰক মায়ে গিফ্ট কৰিছে। মায়ে তাৰমানে চালভাৰযোৰ নুপুৰৰ কাৰণে লৈছিল, কিন্তু মোক কথাটো কোৱা নাছিল। কাৰণ মায়ে ভাবিছিলে মায়ে মোক নুপুৰৰ কথা ক'লে মই মাক গালি দিম।
মাক পিছতে কথাটো সুধিব লাগিব। নুপুৰক কিন্তু বহুত ধুনীয়া লাগিছে। ভালেই হ'ল, এই চালভাৰযোৰ মাৰ লগতে ময়ো চইচ কৰিলোঁ। ৱাও নুপুৰ, তুমি কিয় যে ইমান ধুনীয়া, ইমান মৰম লগা। তোমাক চালে চাই থাকিবলৈ মন যায়। নুপুৰ ভিক্ষাৰী, তোৰ নিজৰ ওচৰত কাপোৰ কিনিবলৈ টকা নাই কাৰণে মা আৰু দাদাৰ পৰা গিফ্ট ল'বলৈ আহিছ। তই নিজকে কি বুলি ভাব? বহুত দামী ডিজাইনাৰ হয়। তই এজনী অনাথ হয় আৰু তই এজনী ফটুৱা ডিজাইনাৰ হয়। তাৰ বাদে একো হ'ব নোৱাৰ। মোৰ দাদা আৰু মাৰ পৰা দূৰত থাকিবি, নহ'লে তোক মই জেলত লৈ যাম, বুজিলি? আমাৰ লগত পূজা চাবলৈ যাওঁ। দাদা, তই মোক চৰ মাৰিলি? অঁ, চৰ মাৰিলোঁ, কাৰণ তই নুপুৰক যিখিনি কথা ক'লি সেইখিনি মই ভালকৈ শুনিলোঁ। ভণ্টি, তই ভাল হ'লি বুলি মই ভাবিছিলোঁ, কিন্তু মোৰ ধাৰণা ভুল আছিল। তই নুপুৰক আগতেও বেয়া পাইছিলি আৰু এতিয়াও বেয়া পাওঁ। আজি পূজা চাবলৈ গৈছোঁ, সেইটো কাৰণে তোক মই এতিয়া একো নকওঁ, কিন্তু ঘৰলৈ ঘূৰি আহি লওঁ। তাৰপিছত কি ক'ব লাগে তোক কৈ আছোঁ। নুপুৰ, ব'লা। মই যিটো ভাবি আছিলোঁ আজি সেইটোৱেই হ'ল। দাদাই নুপুৰৰ কাৰণে মোৰ ওপৰত হাত উঠালে। দাদা, তই বহুত ডাঙৰ ভুল কৰিলি। তই আজি মোৰ লগত যি কৰিলি সেয়া মই নুপুৰৰ লগত কৰিম। মইতো ভবাই নাছিলোঁ দাদাৰ কাৰণে যে মোতকৈ বেছি ইম্পৰ্টেণ্ট এদিন নুপুৰ হ'ব। মই দাদাক বাৰে বাৰে কৈ আছোঁ নুপুৰৰ পৰা আঁতৰি থাকিবলৈ, কিন্তু দাদাই মোৰ কথা নুশুনে। মই কিবা এটা কৰিব লাগিব। এই নুপুৰজনীক ভালকৈ এহেকা দিব লাগিব। তাইৰ কাৰণে মোৰ দাদাই আজি মোক বেয়া পোৱা হৈছে। ৱাও, নুপুৰ, কাজল, চোৱাচোন ইয়াৰ ডেক'ৰেশ্যনটো ইমান ধুনীয়া লাগিছে দেখিবলৈ। মোৰ যে ইয়ালৈ আহি বহুত ভাল লাগিছে। ইয়াত কিন্তু ফটো মাৰিলে বহুত ভাল উঠিব। আমি মাৰিম দেই ফটো। ইয়াত যে ফটো মাৰিলে সঁচাকৈ ভাল উঠিব। ঐ নুপুৰ, ব'ল ফটো মাৰোঁ। অঁ, এটা কাম কৰোঁ নহ'লে নানিনি, ফাৰ্ষ্টে আমি গোটেইবোৰ ভালকৈ চাই আহোঁ, তাৰপিছত কাবেৰী আৰু জীয়াকো লগত ইয়ালৈ লৈ আহিম। তেতিয়া গ্ৰুপকৈ ফটো মাৰিম যে ভাল লাগিব। ব'লা ফুৰি লওঁ ভালকৈ।